আজি আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ নমস্কাৰ। আজি সকলোলৈ মনত পৰিলেহে আপোনালোকৰ মাজলৈ আহিলোঁ। আজি আমাৰ আইবাৰাবাসী প্ৰাথমিকৰ নামঘৰত শ্ৰমদান কৰি আছে বাপ আইসকলে, সকলোৱে লগ লাগি কাম কৰি আছে। এয়া ল'ৰা আই বাপসকল সকলো ইয়াত উপস্থিত হৈছে। বাপ আইসকলৰ কাম কৰি ভাগৰ লাগিছে, সেয়ে খিচাৰীৰ যোগাৰ কৰিছে। আই বাপসকলে আইসকলে খিচাৰী বনাই আছে। এয়া খিচাৰী বনাইছে। এয়া আমাৰ আইসকল যোগাযোগ কৰি আছে, বাপসকলে কাম কৰি আছে। হাই গাইজ, আকৌ দুই আষাৰ ক'বলৈ মন গ'ল। আজি ইমান ভাল লাগিছে আমাৰ প্ৰাথমিকৰ বাপ আইসকলৰ শ্ৰমদান কৰা দেখি ইমান অতিকৈ আনন্দিত হৈছোঁ। লগতে ইমান ডাঙৰ বাপ ঘৰত কাম বন একো নকৰে, তেখেতে ইমান কষ্ট কৰি আছে। ৰাতিপুৱা 5টা বজাৰ পৰা আহিছে। তেখেতৰ মুখখন আপোনালোকে চিনি পাই চাগে। চাওক কৃষ্ণ 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 চাওক চাওক, এয়া আমাৰ বৰ্ণালী আৰু পূৰ্ণিমা ইমান কষ্ট কৰিছে বাপসকলৰ কাম কৰিব পাৰে। আটাইবিলাক আই বাপসকলে আমাৰ আইসকলক বাপসকলক আশীৰ্বাদ কৰিব। এয়া আমাৰ ল'ৰা পলাশ, জিন্তুমণি, এওঁলোকে বহুত কষ্ট কৰে আমাৰ লগত। বৰ্ণালীক দেখি বেছি ভাল লাগিছে, ইমান কষ্ট কৰে, ঘৰত একো কাম কৰিব নোৱাৰে। এয়া আমাৰ বাপ কৃষ্ণ, এয়া বৰদলৈৰ বাপ। বাপ আপোনাৰ মুখখন একবাৰ দেখুৱাই দিয়ক। বাপসকলে চাই আছে, বাপসকলে চাই আছে। বাপ কৃষ্ণ দিয়ক, কৃষ্ণ। এয়া আমি সাধাৰণভাৱে আজি অস্থায়ী গুৰু এখন স্থাপন কৰিব অহাকালি। এয়া আমি সাধাৰণভাৱে এনেই গুৰু সেৱা কৰাৰ কাৰণে বাপসকলে গুৰু আসনখন স্থাপন কৰোঁ বুলি ভাবিছে। আজি বহুত সুখী, নথৈ আনন্দিত আমি আমাৰ গুৰু আসন নামঘৰৰ কাম আগুৱাই যোৱাৰ বাবে। কৃষ্ণ কৃষ্ণ। এয়া আইসকল কৃষ্ণ 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 কৃষ্ণ। খিচাৰী কৃষ্ণ। এয়া আমাৰ নামঘৰৰ চাদ ঢালাই হৈ গৈছে। এয়া আমি ইয়াতে গুৰু আসন প্ৰতিষ্ঠা কৰাৰ কাৰণে সকলোৱে সাধাৰণভাৱে কৰি থ'ব বৰ্তমান, আৰু পিছলৈ মণিকূট কাম কৰি আছে। ইফালে চাওক, এয়া চিৰি বগাই আহি আছোঁ। এয়া আমাৰ নামঘৰৰ মণিকূটৰ কাৰণে এয়া বনোৱা হৈছে। এয়া আমাৰ ভঁৰাল ঘৰ হ'ব, ইয়াতে ভঁৰাল ঘৰ হ'ব। আৰু এইফালে চাহ বনোৱা, ইয়াত মণিকূট বনোৱা হ'ব। কৃষ্ণ। বৰ্তমান আমাৰ নামঘৰৰ কাম বহুতখিনি আগবাঢ়িছে, আৰু আপোনালোকৰ সহায় সহযোগ পালে আৰু সেইখিনি সম্পূৰ্ণ হ'ব বুলি আশা কৰি আছোঁ। সেয়ে আপোনালোকৰ আশীৰ্বাদ বিচাৰি আজিলৈ